নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ গহপুৰ নগৰৰ মাছমজিয়াত কিয়নো আজি গহপুৰ নগৰৰ মাছমজিয়াত 2016 নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিশ্বনাথ জিলা কবি সন্মিলনৰ আতিথ্যত আৰু ছাত্ৰ সন্থাৰ সহযোগত আৰু বিভিন্ন দল সংগঠন শিক্ষক সমাজ আৰু শিল্পী সমাজৰ নেতৃত্বত যি প্ৰতিবাদী কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হৈছে আমি তাত বৰ্তমান উপস্থিত হৈছোঁহি আমি পোনে পোনে আমি যাব বিচাৰিছোঁ আমাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰলৈ আপুনি কি ক'ব এই সম্বন্ধে হয় আমি ধাৰাবাহিকভাৱে এই সংগ্ৰাম কৰি আছোঁ আমি দিল্লীলৈকো গৈছিলোঁ কিন্তু আজি আমি গহপুৰৰ যি সচেতন মহল বুলি ক'বলৈ বিচাৰিছোঁ যি খিলঞ্জীয়া লোকসকল আছিলে কাৰণ আমি যি দল সংগঠন বুলি ক'বলৈ নাযাওঁ সাহিত্য সমাজ বুলি ক'বলৈ নাযাওঁ আমি সকলোৱে একত্ৰিত হৈ ঐক্যবদ্ধভাৱে আমি ওলাই আহিছোঁ আৰু আমি ইয়াতে এটা মঞ্চ গঠন কৰিব বিচাৰিছোঁ কৰিছোঁ ইতিমধ্যে আগবাঢ়িছে আৰু আমি ইয়াৰ পিছতো আমি যিকোনো কাৰ্যসূচীৰে আগবাঢ়ি যাম কিয়নো যি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে এই নাগৰিকত্ব যি জাতিধ্বংসী যি বিধেয়কখন বাতিল নকৰিব সেই পৰ্যন্ত আমি এক বিন্দু দেহত তেজ টকালৈকে আমি ঐক্যবদ্ধভাৱে অসমীয়া জাতিৰ হৈ অসমীয়া ভাষাৰ হৈ আমি আগবাঢ়ি যাম হয় হয় ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ লগত উপস্থিত আছে গহপুৰ মহকুমাৰ অধিবক্তা আপুনি কি ক'ব এই সম্বন্ধে প্ৰথম কথা হৈছে ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ইয়াত মেইন কথা হৈছে ইয়াত যিটো ফাণ্ডামেণ্টেল বেছিক কথাটো হৈছে ইজ এ ছেকুলাৰ মানে ধৰ্ম নিৰপেক্ষ এই যিখন আইন আনিছে এই আইনখনে সম্পূৰ্ণৰূপে এই ভাৰতৰ যিটো প্ৰেমবুল যিটো প্ৰস্তাৱনা সেই প্ৰস্তাৱনাত থকা ধৰ্ম নিৰপেক্ষৰ শব্দটোক সম্পূৰ্ণৰূপে নাটচাট কৰি গণতান্ত্ৰিক ভাৰতৰ কাঠামোৰটো ভাঙি পেলাব গতিকে আমি ইয়াৰ প্ৰতিবাদ এইটোৱে কৰিব লাগে যে যিহেতু ভাৰতীয় সংবিধানক লৈ আমি গোটেই ভাৰত ৰাষ্ট্ৰখন এক হৈ বা ভাৰতৰ সকলো মানুহ জীয়াই আছে সেই নীতি নিয়মৰ আধাৰত গতিকে এই সংবিধান বিৰোধী এই নীতিক আমি সম্পূৰ্ণৰূপে বিৰোধ কৰিছোঁ প্ৰতিবাদ কৰিম আৰু এই আইন বাতিল নোহোৱা পৰ্যন্ত অসমৰ খিলঞ্জীয়া লোক আৰু বাকী ধৰ্ম নিৰপেক্ষক বিশ্বাস কৰা সকলো লোকে যাতে ইয়াত সমৰ্থন কৰে তাৰ কাৰণে মই আগবাঢ়িম হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা মন কৰিব লাগিব কিন্তু বিজেপি চৰকাৰখনে যি জাতি মাটি ভেটি নামত চৰকাৰ গঠন কৰিছিল কিন্তু সেই তাৰ ওলোটা স্বৰূপ আমি দেখিবলৈ পোৱা গৈছোঁ আমাৰ লগত উপস্থিত আছে সমাজ ছাৰ উপস্থিত আছে আপুনি কি ক'ব এই সম্বন্ধে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 সম্পূৰ্ণৰূপে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বিৰুদ্ধে কেন্দ্ৰ চৰকাৰৰ এটা মাধমাৰ ইয়াক যিকোনো মূল্যৰ বিনিময়ত অসমৰ জনগণে প্ৰতিহত কৰিব ইতিমধ্যে বিভিন্ন সংগঠনে সংগ্ৰাম কৰিছে আছুৰ পৰা আৰম্ভ কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা অসম গণ পৰিষদক ধৰি সামগ্ৰিকভাৱে অসমৰ ৰাইজে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে আৰু আমিও গহপুৰত আজি সংগঠিত হৈ এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আৰু ভৱিষ্যতলৈকে এই বিলখন যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে আমি এই সংগ্ৰাম অব্যাহত ৰাখিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ হয় হয় আমাৰ লগত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্য আপুনি কি ক'ব এই সম্বন্ধে মই অসম ভূমিত যোনদিনা জন্ম হৈছোঁ হয় সেইদিনাৰ পৰাই অসমীয়া জাতিটোৱে একমাত্ৰ সংগ্ৰামৰ জৰিয়তে প্ৰতিটো প্ৰাপ্য আদায় কৰিবলৈ সক্ষম হৈছে আৰু মই সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে সুদীৰ্ঘ 20 বছৰ জাতীয় বিভিন্ন সমস্যাত সংগ্ৰাম কৰিছিলোঁ আৰু মই সংগ্ৰামৰ জৰিয়তে জন্ম হোৱা এটা দলত মই জইন কৰিছিলোঁ অসম গণ পৰিষদ দলৰ মই অসম গণ পৰিষদ দলৰ যুৱ সংগঠন অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক মই আজি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ ভাৰত ৰাষ্ট্ৰৰ হাতত আমাৰ অসমৰ পুৰোধাসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী অসমৰ তথা প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে যি বিশ্বাসে অসমৰ বাঘজৰী ভাৰত ৰাষ্ট্ৰৰ হাতত চঞ্জাই দিছিলে সেই বিশ্বাস আজি ভাৰত ৰাষ্ট্ৰই হেৰুৱাইছে অসমীয়া জাতিটোক পদে পদে বিপদলৈ ঠেলি নিছে তেলৰ ক্ষেত্ৰতে হওক ভাষাৰ ক্ষেত্ৰতে হওক বা জাতিৰ সংকটৰ প্ৰতিটো জাতি গোষ্ঠী জনগোষ্ঠীক ধ্বংসৰ পথলৈ ঠেলি নিছে গতিকে মই আজিৰ এই মুহূৰ্তত ভাৰত ৰাষ্ট্ৰৰ প্ৰতি মোৰ এটা সম্পূৰ্ণৰূপে বিশ্বাস হেৰাই গৈছে আৰু আমি এই ক্ষেত্ৰত সমগ্ৰ অসমবাসী বৌদ্ধিক মহলকে ধৰি ৰাজনৈতিক বিভিন্ন দল সংগঠনৰ ব্যক্তিয়ে পুনৰ বিষয়টো বিবেচনা কৰিবৰ কাৰণে মই আহ্বান কৰিছোঁ খুব চমুকৈ কওক বাইদেউ আপুনি কি ক'ব এই সম্বন্ধে আজি গহপুৰত বিশ্বনাথ জিলা কবি কাননৰ উদ্যোগত বিভিন্ন সংগঠনৰ সহায়ত আজি আমি যি জাতিধ্বংসী বিধেয়ক বাতিলৰ কাৰণে আমি সংগঠিত হৈছোঁ এইটো আমাৰ কাৰণে খুব ভাল কথা কিন্তু এইটোৱে আমাৰ যিহেতুকে শেষ যুদ্ধ নহয় এইখনে শেষ যুদ্ধ নহয় আমি যুদ্ধ কৰিম বুলি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু এখন মঞ্চ তৈয়াৰ কৰিছোঁ যেতিয়ালৈকে এই বিল বাতিল নহয় তেতিয়ালৈকে আমি সংগ্ৰাম কৰি যাম আৰু সংগ্ৰাম কৰিবৰ কাৰণে ইতিমধ্যে আমি 31 তাৰিখে আৰু এটা আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ গতিকে এই কাৰ্যসূচী সকলো
জাতি ধৰ্ম নিৰ্বিশেষে আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু লগতে আমাৰ যি মুখ্যমন্ত্ৰী আছে তেওঁকো আহ্বান জনাইছোঁ, ৰাজনৈতিক দলসমূহক আহ্বান জনাইছোঁ যাতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ সমাৰোহ ফুলক জাতীয় নায়ক আখ্যা দিয়া হৈছিল অসমৰ ৰাইজে, কিন্তু তেওঁ এতিয়া উল্টা খৰ মাৰিছে, সেইমতে আপুনি কি ক'ব? তেওঁ জাতীয় নায়ক উপাধি লৈ আমাক যি খেল মাৰিছে সেই খেল আমি কোনোদিনেই নাপাহৰোঁ আৰু এই অসমত যি জুই জ্বলিছে সেই জুই সদায়ে জ্বলি থাকিব, কোনোদিনেই আমাৰ বুকুৰ আপোন বুলি নাপাওঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, আমাৰ লগত সাহিত্যিক নবীন কোঁৱৰ ছাৰ, আপুনি কি ক'ব সৰ্বানন্দ সোণোৱালৰ এই যে জাতীয় নায়কৰ বিৰুদ্ধে আপুনি কি ক'ব? আচলতে তেখেতক সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক উপাধি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন আমাৰ অসমৰ ৰাইজে দিছিল। তেওঁ যি লুটিবাগৰ মৰা অৰ্থাৎ নিজৰ গাদী ৰক্ষা কৰিবৰ কাৰণে তেওঁ গোটেই সমগ্ৰ অসমৰ অসমীয়াকে ধৰি খিলঞ্জীয়া জনগণক তেওঁ আচলতে লুটিবাগৰ মাৰিছে। গতিকে তেনে এজন মুখ্যমন্ত্ৰী আচলতে আমি বৰ্তমান সময়ত বিচৰা নাই। গতিকে তেনে এজন সৰ্বানন্দ সোণোৱালে তেওঁ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাটো মই বাঞ্ছা কৰিছোঁ। এই ক্ষেত্ৰত কিন্তু গহপুৰ সমষ্টিৰ বিধায়কজনেও কোনো এই ক্ষেত্ৰত কোনো মান মতা নাই এতিয়ালৈকে, সেই সম্বন্ধে কি ক'ব আপুনি? যিহেতুকে এতিয়া যিসকল অসম কি কয় এইটো ভাৰতীয় জনতা পাৰ্টীৰ যিসকল বিষয়ববীয়াকে ধৰি MLA আদি তেওঁলোকে আচলতে তেওঁলোকৰ গাদীটো খামুচি মাৰি ধৰিবৰ কাৰণে তেওঁলোকে আচলতে তেওঁলোক প্ৰকৃত অসমীয়া হৈও তেওঁলোকে এই বিধায়কখনৰ বিৰুদ্ধে মাত মতা নাই। গতিকে মই তেখেতলৈ আহ্বান জনাইছোঁ, তেখেতে যেন পৰৱৰ্তী পৰ্যায়ত এই বিধায়কখনৰ বিৰুদ্ধে মাত মাতি আমাৰ সৰ্বসাধাৰণ জনসাধাৰণৰ লগত যাতে তেওঁ সহযোগিতা আগবঢ়ায় তাকে কামনা কৰে। এক কথাত ক'বলৈ গ'লে তেওঁলোকৰ মতে জাতিটোতকৈ গাড়ীখন ডাঙৰ, সেয়া বুজাইছে আপোনালোকে? আচলতে তেওঁলোকে গাদী আৰু আচলতে গাদীকে ধৰি বিভিন্ন সা সুবিধাটোৱে আচলতে তেওঁলোকৰ কাম্য। গতিকে জাতিটো অসমীয়া জাতিকে ধৰি অসমৰ খিলঞ্জীয়া জাতি তেওঁলোকৰ মনত নমস্য। গতিকে মই ভাবিছোঁ তেওঁলোকে সেই গাদী আৰু তেওঁলোকে পোৱা সা সুবিধাখিনি ত্যাগ কৰি অগপৰ 3জন কেবিনেট মন্ত্ৰীয়ে পদত্যাগ কৰাৰ দৰে তেওঁলোকেও পদত্যাগ কৰি জনসাধাৰণৰ মাজত মিলি যাবৰ কাৰণে আৰু এই বিলখনৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে তেওঁক আহ্বান জনাইছোঁ। হয়, আমাৰ লগত উপস্থিত ছাৰ, আপুনি কি ক'ব এই সম্বন্ধে? এইখন কমপ্লিট জাতি বিৰোধী বিল, ইয়াত কোনো পধ্যে আমি সহ্য কৰিব নালাগে। আৰু আমাৰ ভাৰতৰ যি গণতান্ত্ৰিক দেশ, তাত 5 বছৰৰ কাৰণে আমি চৰকাৰ নিৰ্বাচন কৰোঁ। তেওঁলোককতো আমি বন্ধকত দিয়া নাই, ৰাজ্যখন বন্ধকত দিয়া নাই, কাৰণ আমি জানো যে তেওঁলোক ভাড়াতীয়া নিচিনাকৈ এটা ঘৰত থাকে যেনেকৈ আমি ভাড়া দিওঁ। গতিকে তেওঁলোকে কিবা যদি আমাৰ সম্পূৰ্ণ তেওঁলোকে আমাৰ কথা শুনিব লাগিব। যিহেতু আমি গোটেইখিনি আজি কেনেকুৱা হৈছে 70টা জাতি জনগোষ্ঠী সংগঠন, আছুকে ধৰি পেলাই 28টা সংগঠন, প্লাছ আমাৰ অগপ দেখা পাইছে যে তেওঁলোকে 3জন আমাৰ মন্ত্ৰীয়ে পদত্যাগ কৰিছে, কিন্তু সকলোবোৰ ওলাই আহিছে। গতিকে এই ক্ষেত্ৰত আৰু কোনো পধ্যে আমি সহ্য কৰা নাযায় আৰু ইয়াৰ তেওঁলোকক উচিত শিক্ষা দিব লাগিব, কাৰণ তেওঁলোকে আৰু ঘূৰি নাহে। তেওঁলোকে এই বিধি তেওঁ মানিবলৈ তেওঁলোকে কৈছে যে আমি এখন বিল পাছ কৰিমেই, তেওঁলোকে তাৰপিছত আৰু তেওঁলোক সংশোধনী নহয় কি তেওঁলোক আমি শিক্ষা দিব লাগিব, কাৰণ আমিতো বন্ধকত যোৱা নাই। হয়, নাগৰিকত্ব সংশোধনীখন যদি বিলখন গৃহীত হয় তেনে NRC মূল্য কি থাকিব? নাগৰিকত্ব সংশোধনী বিলে অসমীয়া জাতিৰ অস্তিত্ব আৰু স্বাভিমানক যি আঘাত সানিছে তাক আমি এইখন চৰকাৰক প্ৰথমে তীব্ৰ সহকাৰে গৰিহণা দিছোঁ। আৰু এইখন বিল যি আনিব বিচাৰিছে যি গেৰুৱা বহনকাৰী দিল্লী আৰু দিছপুৰ গেৰুৱা বহনকাৰী চৰকাৰে, তাৰ আগে তেওঁলোকে NRC নামত যি ৰাইজক প্ৰবঞ্চনা কৰিছে, এই 40 লাখৰ যি অবৈধ আগ্ৰাসন হৈছে আৰু সেই 40 লাখৰ প্ৰায় 90% এতিয়া দেখা গৈছে যদিহে এই আইনখন গৃহীত হ'ব, এই 90% এই NRCত নাম অন্তৰ্ভুক্তি কৰিব পাৰিব। আৰু তেনেস্থলতো কি কৰিছে, বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা যিখিনি হিন্দু, শিখ, বুদ্ধিষ্ট, জৈন, পাৰ্চী, খ্ৰীষ্টান এইসকল নাগৰিকৰ কাৰণে ৰাস্তা দুৱাৰদলি খুলি দিছে। তাৰমানে দিল্লী আৰু দিছপুৰে এইটো কৰিব বিচাৰিছে যে অসমখন এখন চৰণীয়া পথাৰ, যেতিয়াই বাংলাদেশী আহিব পাৰিব
অসমখনৰ কাৰণে চৰণীয়া পথাৰ গুপ্ত পথাৰ কৰিবলৈ বিচাৰিছে আৰু এইখন দেশ জাতি মাটিৰ কথা কোৱা ভেটিৰ কথা কোৱা এইখন সৰ্বনাম সোণোৱাল তেওঁ লাজ লাগিব লাগিছিল 1 মিনিটৰ কাৰণে হ'লেও তেওঁ এইখন চকী পদত্যাগ কৰিব লাগে ইয়াৰে আমি তীব্ৰ বিৰোধাচৰণ কৰিছোঁ হয় হয় আমাৰ লগত উপস্থিত আছে মানৱ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সদস্য আপুনি কি ক'ব এই সম্বন্ধে চাওক নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিলখন সম্পূৰ্ণ জাতিধ্বংসী বিল এই বিলখনে অসমীয়া জাতিৰ ভাষা সংস্কৃতি অৰ্থনৈতিকভাৱে ভৱিষ্যত প্ৰজন্মক নোহোৱা কৰি পেলাব আমি অসম চুক্তি মতে 1971 চনৰ 24 মাৰ্চৰ মাজৰাতি 12 বজালৈকে যিমানখিনি হিন্দু খ্ৰীষ্টান যি ধৰ্মৰে নহওক কিয় সেই সকলো লোকক আদৰি ল'বলৈ অসমবাসী ৰাইজ সাজু আছে আৰু তাৰপিছত আমি ইয়াত ধৰ্মৰ কথা নাই জাতিৰ কথা নাই আমাৰ ভাষাৰ কথা নাই সকলোকে আমি বিদেশী বুলি মানি লৈ আমি অসম চৰকাৰৰ এতিয়া প্ৰধান কাম হৈছে অসম চুক্তিখন আখৰে আখৰে পালন কৰি অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি 5 নম্বৰ দফা অনুসৰি বিদেশী চিনাক্ত কৰি NRCৰ প্ৰক্ৰিয়া যি আৰম্ভ হৈছে NRCৰ জৰিয়তে বিদেশী চিনাক্ত কৰি তেখেতসকলক নিজ ৰাজ্যলৈ নিজ দেশলৈ পঠাৰ ব্যৱস্থা কৰিব লাগে কিন্তু বৰ্তমান সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনে সম্পূৰ্ণ অসমীয়া ভাষা সংস্কৃতিক জলাঞ্জলি দি অসমৰ যি উঠি অহা প্ৰজন্মক তেওঁ মৃত্যুৰ মুখলৈ ঠেলি দিবলগীয়া এখন আইন আনি অসমীয়া ভাষাক অসমীয়া জাতিক তেওঁ দুৰ্বল জাতি হিচাপে ভৱিষ্যত প্ৰজন্মৰ কাৰণে সৃষ্টি কৰিবলৈ যি বিচাৰিছে তাক আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই বিলখনে এটা কথা স্পষ্ট তেখেতসকলে অসমীয়া ৰাইজক ভুল পথে বিবেচনা কৰিবলৈ বাধ্য কৰাইছে এই বিলখনে কিন্তু 2014 চনৰ 31 ডিচেম্বৰলৈকে সকলো ধৰ্মৰ মানুহকে তেওঁলোকে ইয়াত নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছে আৰু অনাদি কাললৈ ভাৰতবৰ্ষলৈ যিসকল বিদেশী মানুহ যি পথৰে নাহক কিয় তেওঁলোকক 6 বছৰ থাকিলে ভাৰতবৰ্ষত নাগৰিকত্ব দিয়াৰ এটা ব্যৱস্থা প্ৰণয়ন কৰিবলৈ এই বিধেয়কখন তেওঁলোকে সংশোধন কৰি আইনত পৰিণত কৰিবলৈ বিচাৰিছে ইয়াক আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লগতে অসমৰ ৰাইজে কেতিয়াও মানি নলয় আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেখেতৰ নেতৃত্বত যি 855 জন আমাৰ অসমীয়া যুৱকে শ্বহীদ হৈছিলে সেই শ্বহীদৰ মূল্যক তেওঁ মৰ্মে উপলব্ধি কৰি অসমীয়া ভাষাক তেওঁৰ ওপৰত অসমীয়া ৰাইজে যি আস্থা ৰাখি এই বিজেপি চৰকাৰখনক গাদীত বহাইছিলে সেই আস্থা যাতে তেওঁ অসমীয়া উত্তৰ পুৰুষৰ কাৰণে তেওঁ নিগাজী এটা আসন লাভ কৰে অসমীয়াৰ মাজত যাতে তেওঁ জীয়াই থাকে সেই ব্যৱস্থা গ্ৰহণ কৰিলোঁ দাদা আপুনি কি ক'ব সৰ্বানন্দ সোণোৱাল আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক কি ক'ব সম্বন্ধে এতিয়া এই আই মাতৃ সন্মান ৰাখি 855 জনৰ চৰিত্ৰৰ সন্মান ৰাখি তেওঁ এই আইনখন বাতিল কৰিব লাগে তেওঁ স্বাধীন এই সময়ত আন্দোলন কৰিছিলে তেওঁ আন্দোলন কৰাৰ পিছতো তেওঁ বুজি পোৱা নাই যে আজি অসমখন গোটেই মানুহ গাঁৱে ভূঞে জুলিছে তেওঁ সেইখিনি কথা শুনিছে দেখিছে য'ত গৈছে তেওঁ কোলা ফ্লেগ দেখা পাইছে তেওঁ সেইখিনি অকণো জ্ঞান লোৱাব পৰা নাই ৰাইজৰ প্ৰতি আমাৰ অসমৰ প্ৰতি মানুহবিলাক ইমান বুদ্ধিজীৱী মানুহ আছে ইমান সাহিত্যিক আছে শিল্পী সমাজ আছে শিক্ষাবিন্দুসকল আছে সকলোখিনি বিৰোধাচৰণ কৰিছে তেওঁ তথাপি অকণো চিন্তা কৰিব নাই তেওঁ কি দিল্লীৰ ওচৰত কি ইমানেই আঁঠু লৈছে নেকি তেওঁ কিনি লৈছে নেকি তেওঁ যদি কিনিছে তেওঁ যদি ইয়াত থাকিবলৈ মন নাই তেওঁ বাংলাদেশী গুচি যাওক অসমৰ প্ৰতি তেওঁ শ্ৰদ্ধা নাই হেমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰতি তেওঁ বাংলাদেশীলৈ গুচি যাওক তেওঁলোকে বাংলাদেশীক আনিব বিচাৰিছে 71 চনত অহা বাংলাদেশীবিলাকক খেদিব পৰা নাই আকৌ আনি পেলাই যায় আজি যে য'ত ত'ত ব্ৰহ্মপুত্ৰ মাথাউৰি ভাঙিছে কিবা কিবি হৈছে সেই মানুহবিলাক সংস্থাপন দিব পৰা নাই চাংচাই যেতিয়া তেওঁলোকে এফেকশ্যন কৰিছিলে এখন স্কুল ভাঙিছিলে এটা ছোৱালীৰ পৰা এখন কিতাপ লজি মাৰি পেলাইছিলে সেইখিনি মানুহ সংস্থাপন নাই আকৌ বাংলাদেশী আনি পেলাই সিহঁতে সংস্থাপন বিচাৰিছে তেওঁলোকে অসমৰ মানুহ কি আমাক বুৰ্বক বনাব বিচাৰিছে নেকি তেওঁলোকে চিনি নাপায় নেকি তেওঁলোকে গাদীৰ কাৰণে আঁঠু ল'বৰ কাৰণে তেওঁ য'ত ত'ত গুচি যাব য'ত ত'ত গৈ পেলাই যিটি অসমৰ কথা ক'ব অসমখিনি কিনা বেচা কৰিব বিচাৰে নেকি তেওঁলোকে আই মাতৃৰ প্ৰতি সন্মান নাই নেকি নিজৰ মাকৰ প্ৰতি সন্মান নাই নেকি যদি তেওঁৰ নিজৰ মাৰ প্ৰতি দেউতাৰ প্ৰতি সন্মান আছে তেতিয়াহ'লে তেওঁ আজি অসমৰ প্ৰতি সন্মান ৰাখি পেলাই তেওঁ চিন্তা কৰক আজি ৰাতি শুই চিন্তা কৰক নহ'লে 31 তাৰিখৰ ভিতৰত তেওঁ জ্বলি পৰি থাকিব লাগিব তেওঁ য'তো শুব নোৱাৰিব ক'তো যাব নোৱাৰিব প্ৰতিটো মানুহ গাঁৱে ভূঞে জাগি হৈছে আৰু তেওঁ প্ৰতিটো ক্ষেত্ৰত অসমৰ পৰা লাগিলে গুচি যাব লাগিব অসম প্ৰতি ৰক্ষা কৰিব নাই তেওঁ অসমত নিজে ত্যাগ কৰিব লাগিব হয় এটা কথা মন কৰিব লাগিব জাতি মাটি ভেটিৰ নামত যি সৰ্বানন্দ সোণোৱালে চৰকাৰ গঠন কৰিছিলে কিন্তু নিৰ্বাচনৰ পিছত এতিয়া কিন্তু উল্টাখন মাৰিবলৈ দেখা পোৱা গৈছে আপুনি কি ক'ব বাইদেউ এই সময়তে কি ক'ব তেওঁ যি ভূমিকা লৈছে সেই ভূমিকা এৰি তেওঁ আমাৰ মাজলৈ আহক আমাৰ লগত মিলক আৰু আমি 2016 যি সংশোধনী বিধেয়কখনে যিখন বাতিল কৰাৰ যিখন মানে ব্যৱস্থা কৰিছোঁ সেই ব্যৱস্থা তেখেতে সম্পূৰ্ণ সলনি কৰি তেওঁ আমাৰ মাজলৈ আহক আৰু আমাৰ লগত মিলি আইনখন সংশোধনী কৰাৰ ব্যৱস্থা এখন নহ'লে কিন্তু ইয়াৰ পিছত আমি আৰু পৰৱৰ্তী সময়ত বেলেগ ব্যৱস্থা গ্ৰহণ কৰিম হয় ধন্যবাদ জ্ঞাপন কৰিলোঁ দাদা আপুনি কি ক'ব এই সম্বন্ধে হয় অতি চতুৰভাৱে তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমক এটা অসমীয়া জাতিটোক বিপদ ঘটাবলৈ এই 40 লাখ বাংলাদেশী হিন্দু বাংলাদেশীক আনি আমাৰ অস্তিত্ব বিপন্ন কৰি আমাৰ ভাষা সাহিত্যক শেষ কৰিবলৈ যি নিকৃষ্ট পন্থা লৈছে তাৰ
আজিৰ তাৰিখত অসমত দুজন সেনাপতিয়ে প্ৰধান ভূমিকা লৈছে আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব ডাঙৰীয়া তেওঁলোকে নিজ গাদীৰ স্বাৰ্থত আমাৰ জাতিটোক নিজৰ জাতিটোক শেষ কৰি তেওঁলোকে গাদী ৰক্ষা কৰাৰ যি চক্ৰান্ত কৰিছে আমি ইয়াক কঠোৰ গৰিহণা দিছোঁ আৰু তেওঁলোক দুইজন আমি বিশেষকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতক আমি আহ্বান জনাইছোঁ তেখেতে অসমীয়া মানুহৰ মাজলৈ ওলাই আহক আৰু তেখেতে অসমীয়া বুলি নিজকে আজি পৰিচয় দাঙি ধৰক হয় ধন্যবাদ জ্ঞাপন কৰিলোঁ হয় আপোনালোকে গম পাইছে গহপুৰৰ বিভিন্ন বুদ্ধিজীৱী সমাজে কিদৰে এই নাগৰিকত্ব বিলখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আমাৰ লগত উপস্থিত যুৱ প্ৰজন্মৰ এজন প্ৰতিবাদী বিপ্লৱী আপুনি কি ক'ব এই সম্বন্ধে হয় আমি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গহপুৰ আঞ্চলিক কমিটিও আজি গহপুৰৰ সমূহ বেলেগ সংগঠনৰ সৈতে ঐক্যবদ্ধ হৈ আচলতে চৰকাৰক আকৌ পুনৰবাৰ আমি ঘোষণা কৰিছোঁ যে এই নাগৰিকত্ব সংশোধনী বিধেয়ক এই যি চৰম অসাংবিধানিক আইনখন আচলতে প্ৰৱৰ্তন কৰিবলৈ চৰকাৰে ব্যৱস্থা লৈছে আমি এই কথাত তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত সমূহ দল সংগঠনৰ সৈতে ঐক্যবদ্ধভাৱে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদেও তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি আমি চৰকাৰক পুনৰ সকীয়াই দিছোঁ আৰু এই কথাও কওঁ যে ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত আচলতে গণতান্ত্ৰিক আন্দোলনৰ যদি ভাষা বুজি নাপায় তেতিয়াহ'লে এই গণতন্ত্ৰ কিহৰ গণতন্ত্ৰ হয় ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰ আপুনি কি ক'ব এই সম্বন্ধে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 সম্পূৰ্ণ অবৈধ অসাংবিধানিক আৰু ভাৰতৰ সংবিধান ধ্বংসকাৰী এখন বিধেয়ক এই বিধেয়ক গৃহীত হ'লে সুপ্ৰিম কোৰ্টৰ দ্বাৰা নিৰ্দেশত পৰিচালিত হোৱা NRC কাম সম্পূৰ্ণ বন্ধ হ'ব আৰু এই চুক্তিয়ে এই বিধেয়কে অসম চুক্তিক বিপন্ন কৰিব অসমীয়া ক্ষুদ্ৰ জাতিসত্তাক নিষেধ কৰাৰ ইয়াত গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে আমি তীব্ৰভাৱে এই বিধেয়ক বাতিল হোৱাটো কামনা কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সুমতি হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ হয় ধন্যবাদ জ্ঞাপন কৰিলোঁ হয় এই মুহূৰ্তত আপুনি সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক আমি আখ্যা দিছিলোঁ অসমৰ জনসাধাৰণে কি ক'ব আপুনি আমি অসমৰ প্ৰতিনিধি হিচাপে যি এটা আমি আশা কৰিছিলোঁ সেই আশাত তেওঁলোকে ধূলিসাৎ কৰি নিজৰ গাদী সুৰক্ষাৰ কাৰণে যি ব্যৱস্থা কৰিছে আমি সেই ব্যৱস্থাটোক আমি বিশেষকৈ মষিমূৰ কৰি তেখেতক আমি প্ৰত্যাহ্বান জনাব বিচাৰোঁ যে অসমৰ জনসাধাৰণে যি বিশ্বাস আগত ৰাখি আপোনাক এই গাদীলৈ পঠাইছিল আপুনি পুনৰ সেইখিনিত ভুল সিদ্ধান্ত লৈছে আৰু এই প্ৰত্যেকজন অসমীয়াই সেইটো মানি ল'ব নোখোজে মুঠতে আপুনি আমাৰ অসমীয়া সমাজৰ মাজলৈ নামি আহক আৰু একেখন মঞ্চত একত্ৰিত হৈ আপুনি একমুখে কওক যে আমাৰ এই সংশোধনী এই বিধেয়কখন 2016 চনৰ বাতিল কৰিব লাগে আৰু মই আপোনালোকৰ মাজৰ এজন অসমীয়া হয় ধন্যবাদ জ্ঞাপন কৰিলোঁ বাইদেউ কি ক'ব সৰ্বানন্দ সোণোৱালে এই বিধেয়কখন লৈ যিখিনি আমাৰ অসমীয়া জাতিটোক সংকটত পেলাই যিটো খেল খেলিছে খেলখনৰ পৰা তেওঁ সম্পূৰ্ণভাৱে ওলাই আহক তেওঁ জাতিৰ নায়ক হিচাপে তেওঁক আমি আখ্যা দিছিলোঁ কিন্তু এতিয়া জাতিৰ নায়ক তেওঁ কলংক হিচাপে তেওঁ পৰিচিত হৈছে গতিকে এই বিলখন আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ তেওঁৰ গাদী সুৰক্ষা নকৰি তেওঁৰ নিজৰ স্বাৰ্থ খামুচ মাৰি নধৰি অসমীয়াৰ জাতিৰ মাজলৈ ওলাই আহি তেওঁ আমাৰ এই বিলখনৰ বিৰোধী কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আঁঠু নলয় তেওঁ সম্পূৰ্ণ গাদীখন ত্যাগ কৰি যেনেকৈ AJPৰ 3জন নেতাই গাদী ত্যাগ কৰি নিজৰ স্বাৰ্থৰ দেশৰ স্বাৰ্থৰ কাৰণে ওলাই আহি তেওঁলোকে নিজৰ গাদী ত্যাগ কৰিলে তেনেকৈ সৰ্বানন্দ সোণোৱালক আমি আহ্বান জনাইছোঁ তেওঁ যাতে গাদী ত্যাগ কৰি আমাৰ ৰাইজৰ মাজলৈ ওলাই আহক হয় ধন্যবাদ জ্ঞাপন কৰিলোঁ হয় আপোনালোকে দেখি গম পালে কিদৰে গহপুৰৰ আজি মাজমজিয়াত বিভিন্ন দল সংগঠনৰ নেতৃত্বত আজি প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ল আমি অনুষ্ঠান সামৰিব লাগিব ধন্যবাদ